হাই ফ্ৰেণ্ড, মোৰ প্ৰথম ভিডিঅ'টো ইন্ট্ৰত দেখি চাগে গমেই পাইছে ৰাসৰ ভিডিঅ' বনাইছোঁ। ভণ্টিয়ে কেমেৰাৰ আগত আহি ডিষ্টাৰ্ব দি আছে। আমি ৰাসৰ বাবে ৰেডি হৈ আছোঁ। মই ভণ্টিহঁতক মেকআপ কৰি দিছোঁ, মায়ে কাপোৰ পিন্ধা কৰি দিছে, মোকো দিছে। তেনেকৈ ৰেডি হোৱা ভিডিঅ' অলপ ৰাখি বনাই পেলাই থৈ দিছোঁ আৰু যিহেতু ব্লগ বনাইছোঁ। আৰু মই এখন নতুন গাঁৱত প্ৰথম ৰাস নাচিম। মই বিয়া হৈ অহা গাঁওখনত মোৰ লগত ভণ্টিহঁতেও নাচিব। মোৰ প্ৰথমে লাজ আৰু ভয় অলপ লাগিছিল, কিন্তু ভাবিলোঁ লাজ আৰু ভয় কৰি থাকিলে যিকোনো কাম কৰিব নোৱাৰিম, হয়নে? সেইকাৰণে লাজ আৰু ভয় অলপ দূৰত ৰাখি নাচিম বুলিয়ে ওলাইছোঁ। আৰু মই খোল তাল বুজি থাকিব, তাততো একো ক'ব নোৱাৰিম। সেইকাৰণে কথাখিনি মই এইখিনিতে কৈ সামৰিম। আৰু ভিডিঅ'টো চাব দেই, আমাৰ নাচ কেনেকুৱা হৈছে। আৰু নাচনীৰ মুখত হাঁহি নাই, কাৰণ অচিনাকি ঠাই অচিনাকি মানুহবোৰৰ লগত ইমান চিনাকি হোৱা নাই। মোৰ আগতো পিছতো চিনাকি মানুহ নাই। চিনাকি মানুহ থাকিলেহে কিবা কথা বতৰা পাতি হাঁহি কৰি নাচিব পৰা যায়, হয়নে? সেইকাৰণে হাঁহিটো অলপ কম হৈ গ'ল। আৰু এইখন ফটো হৈছে মোৰ ফাইনেল লুক। আৰু চাব অসুৰে গোপীবোৰৰ লগত কেনেকুৱা ধেমালি কৰিছে, কি জমনি কৰিছে। আৰু মোৰ এজনী ভণ্টিকটো অসুৰে বগৰা পেলাইও দিছিলে। চাই কৰি চাব আৰু চাই কৰি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া মই সামৰিছোঁ, মোৰ কথাখিনি ক'বলৈ সামৰিছোঁ। নাচ আৰম্ভ হৈছে যিহেতু। বাই বাই। আমি তাকে ধন্যবাদ জ্ঞাপন করি। আমি তাকে ধন্যবাদ জ্ঞাপন করি। সন্তুষ্ট হয়ে 100 টাকা পুরস্কারের জন্য আগবাড়িয়েছে। আমি তাকে ধন্যবাদ জ্ঞাপন করি। গুহাগড় নিবাসী জিতেন্দ্রনাথে অমর